हे गाइस निकुज ब्लगर आन एटा भिडिओले सकलोके स्वागतम जनाइछु। আজি মই আপোনালোকৰ বাবে ঘৰত বোৱা জোৰ কাপোৰৰ কালেকশন লৈ আহিছো আৰু আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। এয়া মই আজি বোৱা কাপোৰ দেখাম বুলি ভাবিছো আপোনালোকক। ঘৰতে বোৱা হয়, বেছিভাগ কাপোৰ মায়ে বোৱা এইখিনি আৰু বলক আৰম্ভ কৰো। এইযোৰ প্ৰথম দেখাইছো, এয়া চাওক এইযোৰ চাদৰখন হয়, এইখন চাদৰ হয় আৰু এইখন হয় মেখেলা। চাওকচোন ফুলটো ভালদৰে দেখিছেনে? ব্লাউজটো এনেই বেছি ষ্টাইল নাই, চিম্পল হয় ব্লাউজটো। তাৰপিছত দেখাইছোঁ এইযোৰ, আৰু এইযোৰ কাপোৰ মায়ে বোৱা হয়, মোৰ মায়ে এইযোৰ কাপোৰো মায়ে বোৱাই হয়। এইযোৰ চাওক বৰ্ণালী পাট হয় নেকি কাপোৰ গোটাখিনি। এইযোৰ আৰু এইখনো একেই। আৰু মেখেলাখন এইখন। ইয়াৰ ব্লাউজটো ক'ৰবাত সোমাই আছে, মই বিচাৰিব লাগিব, ক'ৰবাত বেগত সোমাই আছে নেকি, মই এতিয়া নাপালোঁ, সেইবাবে দেখুওৱা নাই। আৰু এতিয়া দেখাইছোঁ এইযোৰ, এইখন চাদৰখন, এইখন ইয়াত চাইড পটি আছে আৰু এইযোৰো মায়ে বোৱাই হয়। এইযোৰ হয় আৰু ব্লাউজটো এইটো এনেকৈ আগফালে পটিটো কুচ দি বহাই দিছোঁ আৰু পাছফালটো এইটো ৰছী দি দিছোঁ ফালে, আৰু ইয়াত হুক আছে আৰু এনেকৈ চাওক পটি বহাই দিছোঁ কুচ দি দুইটা চাইডে। আৰু পিন্ধা ফটো থাকিলে মই এড কৰি দিম বাৰু, আপোনালোকে দেখিব তেতিয়া। আৰু হাতটো চুটি হাতৰ, আৰু এইযোৰ চাওক এইযোৰ ওচৰতে খুৰী এজনীয়ে বোৱা হয়। কেনেকুৱা লাগিছে ক'ব দেই কাপোৰবোৰ। আৰু ইয়াৰ মেখেলাখন এইখন, আৰু ইয়াৰ ব্লাউজটো এইটো হয় চিম্পল, ভাল 3/4, ব্লাউজটো চিম্পল হয়। আৰু এইযোৰ চাওক চাদৰখন হয় এইখন, ইয়াৰ হয় এনেকৈ। ইয়াৰ মেখেলাখন এইখন, এয়া মেখেলা দেখিছেনে? ইয়াৰ ব্লাউজটো এইটো হয় চিম্পল একেবাৰে, এনেকৈ পিঠিত অকণমান দি দিছোঁ পটি আৰু হাতত এনেকৈ। এইযোৰ বৌ এজনীয়ে বোৱা হয় ওচৰৰে। এইযোৰ চাওক, এইযোৰো কিন্তু মায়ে বোৱাই হয়। এইযোৰ এনেকৈ পটি আছে, চাদৰ এইখন হৈছে মেখেলা।
ইয়াৰ ব্লাউজটো কৰবাত সোমাই আছে, কেতিয়াবা বিচাৰি পালে দেখাম বাৰু আপোনালোকক। এইযোৰ কাপোৰো মায়ে বোৱাই, এইযোৰ জোৰ দি দিছে। এখন মেখেলা আৰু গোটেইবোৰ কাপোৰ মায়ে বেছিভাগ বোৱাই হয়, আৰু মায়ে নিজৰ কাৰণে এযোৰ লয়, মোৰ কাৰণে এযোৰ, আৰু বৌ কাৰণেও লয়। আৰু এইযোৰ কাপোৰো মায়ে বোৱাই হয়। এইযোৰ এনেকৈ পটিত এনেকৈ কৰি দিছে। আৰু এইখন হৈছে মেখেলা। এনেকৈ আছে জোৰ দিয়া। এযোৰ মই পাঠশালা পৰা লোৱা হয়। পাঠশালা যাওঁতে লৈছিলোঁ এযোৰ, ঘৰ যাওঁতে এযোৰ, আৰু পিংক কালাৰেৰে এযোৰ, এযোৰ ব্লেক আছিল ফুল, এইযোৰ এতিয়া ব্লু কালাৰ। আৰু এযোৰত পটি কৰি দিছে, জোৰ দি দিছে। এযোৰ পটি আছিলে, এইখন মেখেলাখন। আৰু এইযোৰো মায়ে বোৱাই হয়। মাৰ নিজৰ যোৰ অলপ বেলেগ কৰি লৈছে, মোৰ যোৰ এনেকৈ কৰি দিছে। এইযোৰ চাওক, চাদৰখন এইখন। আৰু এইখন মেখেলা। আৰু এইটো ব্লাউজটো চিম্পুল হয় একেবাৰে, এনেকৈ হাতত দি দিছোঁ পটিটো দুইটা চাইডে। এইযোৰো মায়ে বোৱাই হয়। চব ফুলটো গোল গোল কৰি দিছে। জোৰ দি দিছে এনেকৈ। এখন মেখেলা। আৰু এইযোৰ মই ওচৰৰে এগৰাকীক বব দিছিলোঁ। এখন চাদৰখন এনেকৈ পটিত বগা দি দিছোঁ, বগা ৰঙৰ ফুল বাচি দিছে। এয়া আৰু মেখেলাখন হৈছে এইখন। এয়া আৰু ইয়াৰ ব্লাউজটো মই দীঘল হাতৰ কৰি লৈছোঁ, এনেকৈ পিঠি দি ফুল দি দিছোঁ অকণমানকৈ। আৰু এইটো হাতত এনেকৈ দি দিছোঁ দুটা পটি। এইযোৰ মায়ে বোৱা হয়। এইযোৰ বিহুত দিছিলে এবাৰ। ফুল বাচি দিছে যাতে এনেকৈ ল'লে মাজত পৰে এইডোখৰ। চিম্পুল হয় কাপোৰযোৰ। আৰু এনেকুৱা একে বৌৰ এযোৰ আছে, আৰু আমি দুইজনীয়ে একেলগতে ফটো মাৰি থৈ দিছোঁ পিন্ধা, আপোনালোককো একপি দেখাম বাৰু।
আৰু এইখন হৈছে মেখেলা, এনেকৈ ফুল বচা হয়। আৰু ইয়াৰ ব্লাউজটো এইটো চিম্পুল হয়, এনেকৈ পিঠিত দি দিছোঁ পতিমূলত। এইযোৰ এইখন চাদৰখন আগৰ যোৰত পতি লগোৱা আছিলে, দেখিছিলেনে আপোনালোকে? আৰু এতিয়া এইযোৰত পতি নাই, এনেকৈ ফুল বাচি দিছে একেবাৰে। আৰু মাজোৰতো পতি বচাই হয়, মোক দুযোৰ কৰি দিছিলে, এযোৰ পতি বচা আৰু এযোৰ এনেকৈ জোৰটোতো ফুল থকা। আৰু ইয়াৰ চাওক ফুলখিনি কিমান ধুনীয়া হয় এযোৰত। আৰু এইখন হৈছে মেখেলা, ইয়াৰ ব্লাউজটো মই এনেকৈ চিলাই লৈছিলোঁ, পতিটো দি দিছিলোঁ ডিঙিত, পাছফালটো এইটো এনেকৈ দিছিলোঁ। যোৰ মোক বায়ে গিফ্ট দিছিলে, বা শাহুমাই বোৱা হয় এই কাপোৰযোৰ। এইযোৰ এনেকৈ এইটো পতি আছে, চাইড পতি। মেখেলাখন এইখন চাদৰ হৈছিলে আগৰখন, এইখন মেখেলা হয়। আৰু এইটো ব্লাউজটো একেবাৰে চিম্পুলে হয়, এনেকৈ হাতত দুটা পতি দি দিছোঁ আৰু 3/4 হাত হয় এইটো। আৰু এইযোৰ চিলোৱাই নাই, এইযোৰ চাওক, এইযোৰ ফুল বচা হয়, আগৰযোৰ চিম্পুল আছিল একেবাৰে। এইযোৰো চিম্পুলে হয় কিন্তু অলপ ফুল বাচি দিছে। এইযোৰ চাওক, চাদৰখন হয় এখন, এনেকৈ মাজতো দি দিছে ফুল। আৰু এইখন হৈছে মেখেলা, এইখন মেখেলা, ইয়াত পতিও লগোৱা নাই, এইখিনি পতি লগতে আছে আৰু ব্লাউজো চিলোৱা নাই ইয়াৰ। আৰু এইযোৰ লাষ্ট, এইযোৰো মায়ে বোৱাই হয়। এইটো চাওক, এইযোৰ এনেকৈ যদি এইখন ল'লে এনেকৈ পৰে, এনেকৈ দিয়া আছে। ইয়াৰ মেখেলাখন হৈছে এইখন, এইখন মেখেলা, আৰু এইটো ব্লাউজ হয়, চিম্পুল হয় একেবাৰে, এনেকৈ হাতত দি দিছোঁ এইযোৰৰ লগত মিলাই এনেকৈ। আৰু আগফালে এনেকৈ পতি লগাই দিছোঁ, পতি কৰি। আৰু আজিৰ কাপোৰ কালেকশ্যন ইমানেই আছে, চাই কেনেকুৱা পালে জনাব। আৰু কাপোৰ দেখাম বেলেগ এদিন, এইটো ভিডিঅ' বহুত দীঘল হ'ব যে, সেইবাবে ইমান কেইযোৰে দেখালোঁ, বাকী কেইযোৰ বেলেগ এদিন দেখাম আকৌ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু মোৰ বোৱা যোৰ কাপোৰৰ কালেকশ্যন কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলো সময়তে আপোনালোকে পাই থাকে।